আজি ৰাতিপুৱা উঠা দেৰি নহয়। তাৰপিছত আৰু লৰালৰিকৈ উঠি কি কৰিম আৰু লৰালৰিকৈ ৰুটি আৰু অমিতা ভাজি। মানে মানুহে কয় অমিতা খালে ভাল বোলে, পকা অমিতা ব্ৰেকফাষ্টত। কিন্তু আৰু পকা অমিতা নাই যদি কেঁচা অমিতাকে মানে বনোৱা হ'ল ভাজি। তাৰপিছত আৰু ৰুটিৰ লগত খালোঁ। ৰুটি দুখন খাই লৈছোঁ কেলৈ, তাৰপিছত আৰু আজি মানে বিয়াও আছে। বিয়াখন মানে আমাৰ ৰয়েলটোৰে হয়। কইনাৰ মাক আৰু আমি একেলগে সৰুৰ পৰাই ডাঙৰ হোৱা, মানে ওচৰা ওচৰিকৈ থকা। আৰু কইনা আৰু ভাগিন ছোৱালী আৰু ঘৰুৱা। আৰু কইনাৰ বাপেক আহি ঘৰতে মানে নিমন্ত্ৰণ দিছে, মানে দাৱাত দি থৈ গ'ল আৰু। তাৰপিছত আৰু নগ'লেও কথাটো মানে বেয়া হ'ব। তাৰপিছত আৰু যেনেকৈ হওক মিলালোঁ আৰু। তাৰপিছত ভাবিলোঁ পিন্ধিম কি। তাৰপিছত আৰু মানুহৰ কাপোৰ বহুত থাকে। আমাৰ এনেও মাইকী মানুহবিলাকৰ জানে নহয়, কাপোৰ ঢেৰ থাকিলেও আৰু বিয়া বাৰু ক'ৰবাত যাবলৈ হ'লে কাপোৰেই নাই। তাৰপিছত এনেকৈ চাওঁতে চাওঁতে দেখিলোঁ বহুত দিন হ'ল মোৰ পাটৰ শাড়ীখন পিন্ধাই নাই। বিয়াতেই লগত দিয়া, আজি 17 বছৰ হ'ল। আপোনালোকে চাব, শাড়ীখনকে পিন্ধো বুলি ভাবিলোঁ। শাড়ী পিন্ধিবলৈ নাজানো, কিন্তু তথাপিতো আৰু শাড়ীখন পিন্ধিলোঁ আৰু। আপোনালোকে চাবচোন দেই, শাড়ীখন পিন্ধাত মোক কেনেকুৱা লাগিছে, পিন্ধিব জানিও মানে পাৰিছোঁনে নাই। আজিকালি প্ৰায় চুইদাৰে পিন্ধি থকা হয় যে, শাড়ীবোৰ খুব কম পিন্ধা হয়। তথাপি পিন্ধিলোঁ আৰু লগতে এটা জুৱেলাৰী ছেটো পিন্ধিছোঁ। আৰু তাৰপিছত আৰু বিয়ালৈ গৈয়ে প্ৰথম কি কৰিলোঁ, দুখন ফটো মানে তুলিম বুলি ঘৰৰ পৰাই ভাবি গৈছোঁ আৰু। গৈয়ে দুখন ফটো তুলিলোঁ নহয়, নিজে প্ৰথমেই আৰু এণ্ট্ৰি কৰোঁতেই। তাৰপিছত আৰু কইনাৰ লগতো দুখন ফটো তুলিলোঁ। তাৰপিছত আৰু অলপ দেৰি বহি খানা ভাল হৈছে, ধুনীয়া খানা। আজিকালি খানাবোৰ প্ৰায় একেই হয়, তথাপিও আৰু মোৰ নিজৰ পচন্দৰ বস্তুকেইটা ল'লোঁ আৰু। মই আকৌ বিয়ালৈ গ'লে পোলাও নাখাওঁ। দালি ভাজি, তাৰপিছত আৰু ভাত ল'লোঁ, দালি ভাজি ল'লোঁ, চালাড, তাৰপিছত আৰু মটন ল'লোঁ, মটন 2 পিচ আৰু ফিছ এপিচ মানে ল'লোঁ। লৈ পেলাই তাৰপিছত খানাটো খালোঁ আৰু। খানা বঢ়িয়া হৈছে আকৌ দেই। মানে খানা খালোঁ, খাই পেলাই অলপ দেৰি ৰৈ আৰু গুচি আহিলোঁ আৰু বিয়া